তই বোলে স্কুটি কিনি পেলাই বোলে স্কুটিৰ কাৰণে ড্ৰাইভাৰ এজন ৰাখিছিলি সঁচা কথা মইতো ক'লোৱেই যে মানুহে জানিব লাগিব এইটো কথাটো হ'ল কি মানে গাড়ীৰ কাৰণে ড্ৰাইভাৰ ৰাখে স্কুটিৰ কাৰণে ড্ৰাইভাৰ ৰখা মই প্ৰথম তেনেকুৱা ইনচিডেণ্ট হৈছে তাৰমানে সেই এতিয়া চলাব জানো নাই এতিয়া পৰা হৈছোঁ এইটো এটা কাহিনী ক'ম বাৰু লেফ্ট ৰাইট ঠিকে যায়তো মোটামুটি যায় আৰু চিগনেল টিগনেলবিলাক অলপ অলপ জনা হৈছোঁ আৰু বেছি চিগনেল নাইতো তাৰমানে সেই প্ৰথম মোৰ সেই 3বাৰমান হৈছেতো ইনচিডেণ্টটো এটাতো কলেজততো মোক দলিয়াই দিছিলে তাত মৰাৰ পৰা বাচিলোঁ হেলমেট পিন্ধি চলাবলৈ দিগদাৰ হয় নেকি এতিয়া পৰা হৈছোঁ আৰু মানে দিগদাৰী হৈছিলে পাহৰি বহুদিন পাহৰা পিন্ধা মানুহৰ কিছুমান দিগদাৰ হয় আকৌ আমাৰ লগৰ এটা আছিলে তই চিনি পাৱ ধনী হাজৰিকা মিউজিক কৰে যে ধনী ডিব্ৰুগড় যে সি মানে হেলমেট পিন্ধি বাইক চলাই গৈ আছে চ' পাণ খাই আছিলে সি পাহৰি থাকিলে পিকাই দিলে এনেকৈ হেলমেট ফুল মাছ হেলমেট পিন্ধি আছে তাতে পৰি গোটেইখন ৰঙা হেলমেটতো বাইক ৰখাই হেলমেট ধুইছে মুখ ধুইছে মানে হেলমেটটো পিন্ধাটো জৰুৰী সেইটো মই চবকে কওঁ হেলমেট পিন্ধিয়ে পিন্ধিব লাগে কাৰণ বহুত এক্সিডেণ্ট দেখিছোঁ কিন্তু হেলমেটৰ কিছুমান জমনিও থাকে বহুত জমনি